পুনৰবাৰ আদৰণি জনাইছোঁ অসমীয়া খাদ্য সম্ভাৰ চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমীয়াৰ পৰম্পৰাগত এবিধ খাদ্য সম্ভাৰ, যিটো খাবলৈ বহুত সুস্বাদু হোৱাৰ লগতে ৰান্ধিবলৈ বৰ বিশেষ টান নহয়। গতিকে পলম নকৰি কেনেধৰণে ৰেচিপিটো বনালোঁ চাওঁচোন আহক। বনাবৰ বাবে আমাক লাগিব এটা জলকীয়া। মই ভোট জলকীয়া লৈছোঁ, আপোনালোকে বেলেগ জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। আৰু লাগিব 5 ফুটামান নহৰু, এটুকুৰা আদা, নিমখ, এচামুচ হালধি আৰু ৰেড চিলি পাউডাৰ। আপুনি জলকীয়া যদি বেছিকৈ দিয়ে তেন্তে ৰেড চিলি নিদিলেও হয়। মই কালাৰটো ধুনীয়া হ'বৰ কাৰণে এইটো ব্যৱহাৰ কৰিছোঁ। আৰু লাগিব 200 গ্ৰাম সৰু সৰু পুঠি, চেঙেলী এনেধৰণৰ মাছ। এই মাছখিনি মই পেটু উলিয়াই ভালদৰে ধুই লৈছোঁ। পেটু নুলিয়ালেও হয়, কিন্তু খাবলৈ অলপ তিতা তিতা ভাৱ হয় কাৰণে মই ইয়াৰ পেটুখিনি বাছি ভালদৰে ধুই এনেদৰে লৈছোঁ। এই ৰেচিপিটো বনাবৰ বাবে বৰ বেছি সময় নালাগে। এতিয়া আমি যিখিনি সামগ্ৰী লৈছিলোঁ সেই সকলোখিনি ভালদৰে মিহলি কৰি ল'ম। আপোনালোকে মন কৰিব যে এই ৰেচিপিটো বনাবৰ বাবে কলপাত ব্যৱহাৰ কৰে। কলপাত ব্যৱহাৰ কৰিলে এই ৰেচিপিটোৰ সোৱাদেই কিছু সুকীয়া হৈ পৰে। পাতখিলা আমি ভালদৰে বান্ধি ল'ম যাতে মাছখিনি ওলাই নপৰে। গতিকে এই পাতখিলা দুমুটুক কৰি কলপাতৰ ঠাৰিডালেদি ভালদৰে আমি সৰি নপৰাকৈ বান্ধি ল'ম। এয়া দেখিছেনে, আমাৰ মাছৰ টোপোলাটো বান্ধি একেবাৰে সিজাবৰ বাবে ৰেডি হৈ পৰিছে। এতিয়া আমি জুইত এখন খালী কেৰাহী পাতি তাৰ ওপৰত এই মাছৰ টোপোলাটো দি দিম। আৰু মন কৰিব যাতে মিডিয়াম জুইত এই মাছৰ টোপোলাটো সিজে। আৰু আমি 15 মিনিটৰ কাৰণে এই মাছৰ টোপোলাটো ৰাখি দিম। 15 মিনিট হোৱাৰ পিছত ঢাকি ৰখা এই ঢাকোনখন আঁতৰাই আমি সিজিছেনে নাই তাক চাম। এয়া দেখিছেনে কেনেধৰণেৰে ভাপৰ পানীখিনি ওলাই পৰিছে। আমি এই টোপোলাটো সিজিবৰ বাবে ইলুটি সিলুটিকৈ লৰাই ভালদৰে আকৌ 5 মিনিট সময়ৰ কাৰণে ৰাখি দিম। পাঁচ মিনিট হোৱাৰ পাছত এয়া দেখিছেনে কিমান সুন্দৰভাৱে এই টোপোলাটো সিজি পৰিছে। এই মাছৰ টোপোলাটো আমি এখন প্লেটত উলিয়াই লৈ ভালদৰে খুলি ল'ম। এয়া দেখিছেনে কিমান সুন্দৰভাৱে মাছখিনি সিজি পৰিছে, লোভনীয় হৈ পৰিছেনে। এইখিনি আপুনি ভালদৰে গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। এনেধৰণে যদি আপোনালোকে মাছৰ ৰেচিপি খোৱা নাই, গতিকে নিশ্চয় এই ৰেচিপিটো ঘৰত ট্ৰাই কৰিব। আৰু যদিহে খাই ভাল লাগে তেন্তে মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। যদি এই মাছৰ ৰেচিপিটো আপোনালোকে চাই ভাল পালে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেন্তে মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।